হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আৰু মোৰো ভালে। মই অন্য এটা ভিডিঅ'ৰ সৈতে কবিতা কিটচেন এণ্ড ব্লগ কেডি আৰু আপোনালোকে হওক এতিয়া ভিডিঅ'টো চাবলৈ ৰেডি। মই আজি এটা সুন্দৰ ৰেচিপি লৈ আহিছোঁ, পনীৰ ৰেচিপি, একেবাৰে নিৰামিষ পদ্ধতিৰ। মই ৰেচিপিটো কেনেকৈ বনালোঁ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ। ভিডিঅ'টো চাই থাকিব আৰু ভিডিঅ'টো চোৱাৰ আগতে মোৰ চেনেলত যদি কোনোবাই আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পনীৰ লৈছোঁ, পনীৰ পিচবিলাক কাটি পানীত তিয়াই থৈ দিছোঁ। এয়া হ'ল জিৰা পেষ্ট, আদা পেষ্ট আৰু জলকীয়া দুটা আৰু বিলাহীটো মই পেষ্ট কৰি ল'ম। এটা ডাঙৰ আলু লৈ লৈছোঁ, আলুটো ৰেডি কৰি ল'লোঁ। আজি নিৰামিষ ৰেচিপি, ইয়াতে একো নাই, পিঁয়াজ নহৰু এইবোৰ একো ব্যৱহাৰ নকৰোঁ। মই এই পনীৰ ৰেচিপিটো কেনেকৈ বনাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব। আলুটো অকণমান কাটি লওঁ। চাই লওক, এনেকৈ পিচ কৰি এটা চাইজত কাটি লৈ ল'ম। আলুটো কাটা হ'ল, পনীৰ নিচিনা এটা চাইজতে কাটি লৈছোঁ। পনীৰখিনি এনেকৈ কাটিছোঁ। এতিয়া বিলাহীটো পেষ্ট বনাই ল'ম এনেকৈ কাটি। এয়া বিলাহীটো পেষ্ট হৈ গ'ল, ধুনীয়াকৈ পেষ্ট কৰি লৈছোঁ বিলাহীখিনি। এতিয়া ৰেচিপি বনাওঁ। ইয়াত কেৰাহী গৰম হৈ গৈছে, ইয়াতে অকণমান মিঠাতেল দি দিওঁ। তেলখিনি গৰম হৈছে, মই পনীৰখিনি ভাজি লৈ লওঁ। হালধি, নিমখ, এতিয়া এইখিনি ভালদৰে লৰাই পিনে ফ্ৰাই কৰি লওঁ। এতিয়া মই বেছিকৈ খৰকৈ নাভাজোঁ, এনেই অকণমান অলপ ভাজি লৈ লওঁ। কেঁচা ভাৱটো যে আঁতৰি যায় পনীৰৰ। কেঁচাইও বনাব পাৰে, মই কেঁচাও ৰেচিপি বনাওঁ, কিন্তু ঘৰৰ মানুহে এনেকৈ বেছি ভাল নাপায়, সেইভাগে অকণমান ভাজি ল'ম। এয়া পনীৰখিনি মোৰ ফ্ৰাই হৈ গৈছে, দেখিছে নহয় অকণমান। আৰু এতিয়া পনীৰৰ পানী যে তিয়াই থৈছিলোঁ সেইখিনিতে মই নমাই ল'ম। ইয়াতে নমাই লৈ লওঁ। এয়া পনীৰ ভজা কেৰাহীটোতে মই আলুখিনিও ফ্ৰাই কৰি লৈ লওঁ। ইয়াতে অকণমান নিমখ হালধি দি দিম। অকণমান ভাজি কৰি থাকিম, ৰংচোৱা কৰি ভাজি ল'ম। ৰংচোৱা হ'লে কালাৰটো ভাল হ'ব। ৰংচোৱা হ'লে আলুখিনি অকণমান সিদ্ধ হ'ব দিওঁ। জুইৰ ফ্লেমটো অকণমান কমাই দিছোঁ। আলুখিনি কি ধুনীয়াকৈ ৰংচোৱা হৈছে আৰু ধুনীয়াকৈ সিদ্ধ হৈ গৈছে। এয়া চাওক, এতিয়া মই এইখিনি নমাই লৈ লওঁ প্লেট এখনত। আলু ভজাখিনিয়ে খাব পাৰি, অকল কি ধুনীয়া ৰংচোৱা হৈছে আলু ভজাখিনি। এতিয়া অকণমান ইয়াতে তেল দি ল'লোঁ। এই জিৰা দিছোঁ, গোটা জিৰা। লং আৰু ইলাচি গোটা দি দিম মই ভাঙি। লং আৰু ইলাচি দি দিছোঁ। পেষ্ট কৰা বিলাহীখিনি মই ইয়াতে দি দিম। আগতে মই ভাজি ল'ম অকণমান, তেতিয়াহে কাঁচা হেৰি যাব, কেঁচা ভাৱটো যাব, কেঁচা গন্ধটো। ইয়াতে মই এয়া অকণমান নিমখ দিলোঁ। নিমখ মই বেছি দিয়া নাই, কাৰণ আলু ভজাটো দিয়া আছে, পনীৰতো দিয়া আছে, সেইকাৰণে নিমখ। এইখিনি অকণমান ভাজিম কেঁচা চেনটো যোৱালৈকে, নহ'লে কেঁচা বিলাহী নিচিনা লাগিব, চেনটো আহি থাকিব। এতিয়া এইখিনি মই গেছটো বঢ়াই ভাজিম। হালধি নিমখ দি এতিয়া মই গেছটো বঢ়াই ভাজি ল'ম। অকণমান চেনি দি দিম, অলপমান জাষ্ট অকণমান চেনি। চাওক বিলাহীখিনি ফ্ৰাই হৈ গৈছে, কেঁচা চেনটো আঁতৰিছে, এতিয়া তেল ওলাইছে ইয়াৰ পৰা। এতিয়া মই মছলাখিনি দি দিম। এইখিনি আদা আৰু জিৰা, জলকীয়া পেষ্ট অকণমান ভাজি ল'ম, কেঁচা চেনটো যোৱালৈকে, কেঁচা ভাৱটো আঁতৰালৈকে। আমি গুড়া মছলা বেছি ব্যৱহাৰ নকৰোঁ, কাটাত বেছি নহ'লে মিক্সিত পিচি কেনে দিওঁ। তাৰপিছত এনেকৈ এটা ৰেচিপি পনীৰৰ বনাই খাব, একেবাৰে কম সময়ৰ ভিতৰতে, 5 মিনিটৰ ভিতৰতে আপোনাৰ ৰেচিপিটো হৈ যাব, বেছি টাইমো নালাগে। আৰু চাওকচোন কি ধুনীয়া সুন্দৰ কালাৰ আহিছে আৰু চেণ্টটো বহুত ধুনীয়া আহিছে। এয়া আলুখিনি দি দিলোঁ।
এয়া চাওক আলুখিনি দি দিলোঁ। আলুখিনি এতিয়া মছলাৰ লগত অকণমান ফ্ৰাই কৰি লওঁ। এতিয়া এইখিনি ফ্ৰাই হৈ গৈছে। ইয়াতে অকণমান এতিয়া পানী দিম। এতিয়া হৈ গৈছে, ইয়াতে অকণমান পানীখিনি দি দিলোঁ। মিক্সিৰ বাতিটো মই আখলি দি দিলোঁ। ইয়াতে বিলাহীখিনি আছিলে আৰু মছলাৰ প্লেটখন আখলি এইখিনি মছলাৰ পানীখিনি দি দিছোঁ। এয়া চাওক পানী দি দিলোঁ। ধুনীয়া কালাৰ আহিছে, দেখিয়ে খাওঁ খাওঁ মন লাগিছে। এয়া চাওক উতলিছে। এতিয়া মই ইয়াতে পনীৰখিনি যে থৈছিলোঁ সেইখিনি দি দিম। পানীৰ সৈতে দি দিলোঁ। পানীৰ সৈতে দি দিলোঁ। আপোনালোকৰ ঘৰত ট্ৰাই কৰিব আৰু কম সময়ৰ ভিতৰতে হয়। দেখিছে কি ধুনীয়া এটা ৰেচিপি। এতিয়া মোৰ পনীৰ তৰকাৰীখন হৈ গৈছে আৰু পানীখিনি যিখিনি দিছিলোঁ শুকাই গৈছে। অকণমান অকণমান আছে, সেইখিনি ঠাণ্ডা হ'লে আৰু শুকাব। সেইকাৰণে মই এতিয়া গেছটো বন্ধ কৰি দিওঁ আৰু মোৰ পনীৰ ৰেচিপিখন ৰেডি। ইয়াতে দি দিলোঁ মই অকণমান বাটাৰ। আপোনালোকৰ বাটাৰ নহ'লেও এনেও বনাব পাৰে, মোৰ আছিল সেইকাৰণে অকণমান বাটাৰ দি দিছোঁ। এতিয়া মই গেছটো বন্ধ কৰি দিম। এতিয়া গেছ বন্ধ কৰি দিছোঁ। দেখিছে কি ধুনীয়া এটা কালাৰ আহিছে। এয়া পনীৰ ৰেচিপি ৰেডি। এতিয়া গৰম গৰম ভাতৰ লগত খাব পাৰিব। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত নিশ্চয় জনাব। এতিয়ালৈ ৰাখিছোঁ, পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। বাই বাই ফ্ৰেণ্ড।